এইবোৰ দেখি থাকিলে ঘৰ নথকা মানুহজনৰ মন যায় যে মোৰ ঘৰটো বনাব লাগিছিল, কেতিয়াৰ পৰা মই ঘৰটো আৰম্ভ কৰিম। মোৰ এগৰাকী বন্ধু আছে, বন্ধুগৰাকীৰ এটা কনষ্ট্ৰাকশ্যন কোম্পেনী আছে। বন্ধুগৰাকীৰ কনষ্ট্ৰাকশ্যন কোম্পেনীৰ জৰিয়তে ঘৰটোৰ যদি লেবাৰ লাগে, আপোনাক যদি ঘৰ বনাব লেবাৰ লাগে, সেইটো ব্যৱস্থা কৰি দিয়ে। ঘৰটোৰ তলৰ পৰা 3 নম্বৰ ছাদখন ঢালালৈকে, কেৱল ছাদ ঢালাকৈ যদি আপুনি বিচাৰে তেনেকুৱা কাম কৰি দিয়ে, নাইবা ঘৰটো গোটেই অল ফিনিচিং ইণ্টেৰিয়ৰ ডিজাইনলৈকে গোটেইখিনি কাম কৰি। কাম মানে হ'ল সেয়ে যে পিছফালে দেখিছে বিল্ডিং ঘৰটো এওঁলোকে বনাইছে। আৰু মই এই ভিডিঅ'টো এইকাৰণে বনাইছোঁ, মোৰ বন্ধু বিবেক নাইবা তাৰ লগৰটোৱে এষ্টেট ইণ্টিগ্ৰেল কনষ্ট্ৰাকশ্যনৰ জৰিয়তে যাতে আপোনালোকৰ ঘৰটো ভালকৈ বনাই দিব পাৰে, কম খৰচত বনাব পাৰে। তাৰ উদাহৰণ এই ঘৰটোৰ অ'নাৰজনে। তেওঁলোক নতুন উঠি অহা ল'ৰা, অসমীয়া ল'ৰা, তেওঁলোকৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। এনেকৈ যদি আমি চান্স দিওঁ কোনে দিব। কিন্তু আপোনাৰ মতে এইটো হ'ব পাৰে যে অসমীয়া ল'ৰা হ'লেই বুলি কামটো দিম নেকি? নতুন ল'ৰা, উদ্যমী ল'ৰা, যুৱক হ'ল বুলি এই কামটো কৰিবলৈ দিম নেকি? তাৰ পইণ্ট কি যে তেওঁলোকক আমি কামটো দিম? এই মানুহজন যিজন মানুহে কাম কৰি আছোঁ আমি, তেখেতে নিজে বনালে এই ঘৰটো আপোনাৰ 3 লাখ টকা বেছিকৈ গ'লেহেঁতেন। আৰু তেখেতে অলৰেডি 10টা কোম্পানীত কোটেশ্যন লৈছে, লৈ পেলাই আমাৰ তাতে দিছে। ছাপ'জ তুমি ঘৰ এটা বনাব বিচাৰিছা, তুমি 10টা কোম্পানীৰ পৰা কোটেশ্যন লোৱা, লৈ তুমি মোৰ পৰা কোটেশ্যন লোৱা, মানে আমাৰ পৰা কোটেশ্যন লোৱা, তুমি নিজে গম পাবা যে কাৰ বেছি হয়, কাৰ পৰা তুমি কৰিবা। তুমি অবভিয়াছলি আমাৰ পৰাই কৰিবা, এইটো মই একদম গেৰাণ্টি দি কওঁ। এইবোৰ আমাৰ যিবোৰ ষ্ট্ৰাকচাৰ হয়, আপুনি আমাৰ কোম্পানীয়ে বনাই দিয়া ষ্ট্ৰাকচাৰ, আৰু আপুনি যদি নিজৰ যদি কোনোবা ইঞ্জিনিয়াৰো আছে তাহাঁতৰ হোটেল যদি এইখিনি চেক কৰি লয়, তেতিয়া আপুনি ইয়াতে পাৰফেক্ট পাব। কোনো মানে এটা ভুল ওলাব নোৱাৰে। এটা ভুল ওলাব। ষ্ট্ৰাকচাৰ মানে তলৰ পৰা যিটো একদম ওপৰলৈকে বনি আহে, ফাউণ্ডেশ্যনৰ পৰা আৰম্ভ কৰি কলম, বিম, গোটেইখিনিতে আপোনাৰ ষ্ট্ৰাকচাৰ বুলি কয়। তাৰপিছতে আপুনি ৱাল চোৱাল দি পেলাই ৰুম বনায়, সেইটো বেলেগ কথা। ইয়াতে আপোনাৰ যিটো আমাৰ ইঞ্জিনিয়াৰ্ছ হয়, গোটেইখিনি এমটেক হোল্ডাৰ হয়, বাট হাতে গোটেইখিনি ডিজাইন কৰিব। পইণ্ট নম্বৰ 3, এইখন ছাদ যিখন দেখিছা, এই ছাদখন দেখিছানে? এই ছাদখন আমি যদি 3 নম্বৰ ছাদ হ'লে হয় ন, সেইখনত আমি ৱাটাৰ প্ৰুফিং কৰিলোঁ হয়, মানে লাষ্টৰ ছাদখন। এই যিটো পানীটো দেখিছা ওপৰত, যেতিয়া ৱাটাৰ প্ৰুফিং কৰা যায়, পানীটো তললৈ সোমাই নাযায়, পানীটো ওপৰত কচুৰ পাতত যেনেকৈ পানীটো ৰৈ যায়, সেনেকৈ ৰৈ গ'লে হয়, পানীটো সোমাই নগ'লে। সেইটো কৰিলে আপোনাৰ মানে যেতিয়া বৰষুণ পৰে ন, বৰষুণৰ পানীটো এবজৰ্ভ কৰি নল'লে ছাদখন বহুত দিনলৈকে ভালে থাকে, লাষ্টিং কৰে। সেইটো কাৰণে মানে সেইটো ৱাটাৰ প্ৰুফিং কটিংটো কৰা যায়। সেইটো ছাদতো কৰা যায়, বাথৰুমতো কৰা যায়, বহুত জেগাতে কৰা যায়। কিন্তু আমি এতিয়া যদি ছাদ বনাই আছোঁ, তেতিয়া আমি ছাদতো কৰি দিওঁ। আপুনি বিয়া হিচাপত ধৰি লওক আমি ইম'চনেলি হৈ দিছোঁ কামটো যিটো কৰি আছে, আপুনি ধৰি লওক এটা ভাল আশা লৈ পেলাই দি দিছে। নিশ্চয়। তো কামটো কি ওলাইছে? কামটো এতিয়ালৈ ভালে দেখিছোঁ, কামটোৰ অসুবিধা পোৱা নাই। সেইদিনা আমাৰ এই কামধেনু চিমেণ্টৰ তৰফৰ পৰা চেক কৰিবলৈ আহিছিল, ঠিকে আছে আৰু ৰিজাল্ট। ইণ্টাৰেষ্টিং পইণ্টটো হৈছে যে আমি মানে বহুত জেগাত আপুনি দেখা পাব যে এখন ছাইডত মানে যিমান দৰকাৰী পষ্ট আছে তাতকৈ বেছি এক্সট্ৰা পষ্ট থাকে। এইটো কিহৰ কাৰণে হয়? ধৰি লওক কোনোবাই ড্ৰয়িং নবনায়, বিনা ড্ৰয়িঙত কাম কৰে, মিস্ত্ৰীৰ দ্বাৰা নিজে বনায়, নিজে ড্ৰয়িং এটা আঁকিলোঁ, ইয়াতে খুটা বাছ এনেকৈ কৰে। সেইটোত কোনোদিন তেওঁৰ খৰচা বাঢ়িব, মানে খুটা বেছি। সেইকাৰণে সদায় এটা স্কিল প্ৰফেচনেল কনষ্ট্ৰাকশ্যন কোম্পানীৰ পৰা কৰালে আপোনাৰ এইবোৰ বেনিফিট থাকে। এইটোৱে কৰা নেকি ছাদ দিয়া? নাই, আমি ছাদৰ বাহিৰে আমি ফিনিচিঙো কৰোঁ, পূৰা একদম এক্সটেৰিয়ৰ ইণ্টেৰিয়ৰ এভৰিথিং কাম কৰোঁ। ফ্ৰণ্ট এলিভেশ্যন ডিজাইনৰ পৰা ঘৰৰ গোটেইবিলাক এভৰিথিং, পেইণ্ট পুটি টাইলছৰ পৰা এভৰিথিং। আমাৰ স্কিল ডিজাইনাৰ আছে, ইণ্টেৰিয়ৰ ডিজাইনাৰ আছে, স্কিল ইণ্টেৰিয়ৰ ডিজাইনাৰ, যোনে মানে ভাল কাম কৰি আছে মাৰ্কেটত। আমাৰ লগত কলেব কৰি আমাৰ কোম্পানীৰ আণ্ডাৰতো বহুত ডিজাইনাৰ আছে যোনে কাম কৰি আছে। স্কিল মিস্ত্ৰী আছে, মানে 30 ইয়াৰ্ছ 40 ইয়াৰ্ছ কাম কৰা মিস্ত্ৰীও আছে, আৰু 10 ইয়াৰ্ছ 20 ইয়াৰ্ছটো আছে। তো আপুনি টেনশ্যন ল'ব নালাগে, যিকোনো ডিজাইন হওক, আপোনাৰ একদম আধুনিক ডিজাইন হওক। এনেকুৱা কিছুমান মানুহ সোধে যে মই একদম মানে কলকাতা ডিজাইন লগাম, মই আউট অফ ইণ্ডিয়া ডিজাইন লগাম। এনেকুৱা কোনো ডিজাইন নাথাকে, চব মিস্ত্ৰী আমাৰ ইণ্ডিয়াৰে থাকে, চব মিস্ত্ৰী আমাৰ স্কিল মিস্ত্ৰী হয়, তাহাঁতে যিকোনো টাইপৰ ডিজাইন বনাব পাৰে, চব টাইপৰ ডিজাইন আৰু চব টাইপৰ কনষ্ট্ৰাকশ্যন কৰিব পাৰে, তো কোনো প্ৰব্লেম নাই। ফোন নম্বৰটো কৈ দিয়া। ফোন নম্বৰটো আমাৰ 9395605679, আৰু এটা নম্বৰ আছে, তেওঁ ক'ব নম্বৰ 6026072045। এইটো নম্বৰত কল কৰিলে এনি টাইম হোৱাটছআপ আৰু কলত পাই যাব। অ'কে, থেংক ইউ ছ' মাছ এণ্ড কংগ্ৰেটছ। থেংক ইউ। লগ পাই ভাল লাগিল, আহিলে আপুনি। থেংক ইউ ছ' মাছ। বাই।